নমস্কাৰ মই ৰশ্মি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মোৰ এটি অন্য নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ ফালে কেনেকুৱা পৰিছে বাৰু? আমাৰ ফালে একদম এইবাৰ গৰম প্ৰথমবাৰ। আজি গৰম যেন অনুভৱ হৈছে। জেঠ মাহত সোমালে ইমান দিনে গৰম নাই হ'লে আজি একদম মানে গৰমত ক'ব নোৱাৰা হৈ গৈছে। ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, দোকানলৈ আহিম বুলি ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু গৰমৰ কোবতে নহ'ল। ছোৱালীও যিহেতুকে আছে, তাইক গৰমত আনিব নোৱাৰোঁ। দোকানলৈ আহিলে তাই দোকানৰ ভিতৰত বহি থাকিলেতো ভালেই, দোকানৰ ভিতৰত বহি নাথাকে, ৰাস্তালৈ একদম দৌৰি দৌৰি ওলাই যায়। এবাৰ ককাহঁতৰ দোকানলৈ যাব, এবাৰ নিজৰ ফোনলৈ আহিব, সেয়াকৈ তাই কৰি থাকে। সেইকাৰণে এতিয়া 5টা বাজিলে দোকানলৈ আহিছোঁ। এতিয়া ঠাণ্ডা পৰিলে। বেটি ক'ত গৈছা? নেযাবা। ছোৱালী একদম পূৰা আমনি কৰিবলৈ লাগি গৈছে। বাপেকে ছোৱালী চাই আছে, মোক কৈছে ভিডিঅ'টো তুমি ফটোত বনাই লোৱা। তাৰপিছত আজি মই আপোনালোকক দেখাম মানে আমাৰ দোকানখনৰ শ্ব'কেছটো বনালে, গ্লাছ মানে আগফালে শ্ব'কেছটো উলিয়াই দিলে, দেখাম বাৰু আপোনালোকক। আৰু এতিয়া গৰম ছিজন আহিছে, যিহেতুকে গৰমত পিন্ধা নতুন নতুন কাপোৰৰ কালেকশ্যন আহিছে, সেয়াও আপোনালোকক দেখাম। তেনেহ'লে দোকানখন দেখুৱাই লওঁ, তাৰপিছত দেখুৱাম ধুনীয়া ধুনীয়া যোৰ কাপোৰ আহিছে, মেখেলা চাদৰ কালেকশ্যন, সেয়া দেখুৱাম। চাদৰ ভিডিঅ'টো দেখুৱালৈ এইটো শ্ব'কেছত আছে AC কটনৰ 520 টকীয়া। তাৰপিছত ইয়াত আছে এইটো AC কটনৰ, এইটো হৈছে 900 টকা। তাৰপিছত এইটো হৈছে AC কটন, এইটোৰ দাম হৈছে 800। তাৰপিছত ইয়াতে আছে মিক্স পাটৰ, এইটো 1200। তাৰপিছত ইয়াতে আছে কটন যোৰা, প্ৰিণ্টেড কটন। তাৰপিছত ইয়াত আছে উকা যোৰা। তাৰপিছত ইয়াতে আছে মিক্স AC কটন। ইয়াতে আছে বেটি কি হ'ল? দোকানলৈ ওলাই আহিছোঁ, দোকান পাইছোঁহি আৰু তেনেকুৱাতে ফোন এটা আহিছে, আননোন নাম্বাৰৰ পৰা ফোন এটা আহিছে। মানে আমাৰ তিতাবৰৰ লটাৰী টিকেট এখন লৈ থৈছিলে। তাৰপিছত ওচৰৰ দোকানী এজনে এই টিকেটটোৰ নম্বৰটো মানে টুকি পেলাই আগবেলাৰ ভিতৰতে লৈ গ'ল, আৰু পিছবেলা ফোন আহিছে তেনেকৈ কৈছে, আৰু আপোনাৰ নম্বৰটো কওকচোন লটাৰী টিকেটখনৰ। তাৰপিছত এনেকৈ কৰিছে, হয়। আৰু আমি একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছোঁ। তাৰপিছত এনেকৈ আকৌ ফোন কৰি চাইছে, ফোন নাম্বাৰটো ছুইচ অফ দেখাইছে। তাৰপিছত পিছত ফোন কৰিম বুলি ক'লে, আৰু ফোনটো লগাই পেলাই ছুইচ অফ কৰি দিলে। তাৰপিছতে এনেকৈ ওলাওঁতে আৰু কথাটো এফেক্ট কৰিছে বুলি আমি গম পাইছোঁ। আগতেও আমাক এনেকৈ কৰিছিলে, সেইকাৰণে সন্দেহ এটা হৈছিলে। তাৰপিছত বেলেগ মানুহেও ক'লে ফেক কৰিছে বুলি, ফেক ফোন কৰিছে। তাৰপিছত আমি যেনেকৈ ইয়াত নম্বৰ 4টা দি থৈছিলে, সেই নম্বৰ 4টাৰ পৰা আহিলেহেঁতেন, যদিহে এই টিকেটটো প্ৰকৃততে ৰিজাল্ট এইটো নম্বৰটো থাকিলেহেঁতেন, এই 4টা নম্বৰৰ পৰা ফোন কৰিলেহেঁতেন। তাৰপিছত এনেকৈ কৰি উলিয়ালে, আৰু ওচৰৰ দোকানী এজনে ধেমালি কৰি থাকে এওঁৰ লগত, সেয়া ধেমালি কৰিলে। ইমানো ধেমালি কৰিব নাপায় আচলতে। আমাৰ মানে দাদাহঁত এফালে যাবলৈ ওলাই আহিছিলে, তালৈ যোৱাও কেঞ্চেল হ'ল। তেনেকেই আৰু সময় নষ্ট হয় ন।